হেল্ল' গাইছ, এতিয়া মই লাচিঙত তিনিআলিলৈ গৈ আছোঁ। লাচিঙত তিনিআলিৰ পৰা আজি খেল আছে বাগান ফিল্ডত ফুটবল। আজি ধামাকা চলিব খেল, সেইটো কাৰণে আমাৰ বিধায়ক মহোদয় এতিয়ালৈকে আহি পোৱা নাই, আহি পাবহি অলপ পাছত। এতিয়া মই আৰু ভাই গৈ আছোঁ দুজনে ফুটবল চাবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো অলপ মৰম চেনেহ দিব। এতিয়া আমি দুটা যাওঁ, মোৰ বসন্তীকণ সেইপিনে তৈ দিছোঁ। আজি টায়াৰ চেঞ্জ কৰিলোঁগৈ আৰু দুৰ্গা পূজাৰ মাজত ধামাকা ভিডিঅ' আহিব। আপোনালোকে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি যোৱা প্লেনিং কৰি আছোঁ বালাৱাদিয়া পানে। আপোনালোকে ভিডিঅ'টো চাব। অক্টোবৰ মাহতে যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু অলপ মৰম চেনেহ দিব। পাই আহিছোঁ এতিয়া আমি গৈ থাকোঁ মাজত। আপোনালোক এইপিনে আছে ফিল্ডখন, এইটো আমাৰ গাঁৱৰ পঞ্চায়তৰ আপোনালোকে চাব পাৰে। ইয়াত প্ৰেক্টিছ কৰি আছে এতিয়া বৰ্তমান খেলা হৈ যায়। কিন্তু মানুহ এতিয়ালৈকে আৰু জাম হোৱা নাই, বহুতখিনি মানুহ আহিব ইয়াত আজি। দেখাম বাৰু, আপোনালোকে চাই থাকিব। কিন্তু প্ৰেক্টিছ কৰি আছোঁ। কাৰণে প্ৰেক্টিছ কৰি আপোনালোকে নিজে এবাৰ চাই লওক আগতে, ফিল্ডত নোসোমোৱাৰ আগতে। শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ। ফুলাম গামোচাখনি আগবঢ়াই দিবৰ বাবে মই অনুৰোধ ৰাখিছোঁ আমাৰ খেল পৰিচালনা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক অমল বৰগোহাঁই ডাঙৰীয়া। আজি আমাৰ মাজত উপস্থিত থকা আমাৰ বিশিষ্ট খেলুৱৈ আপোনালোকৰ পৰা লৈছোঁ। আমি ইতিমধ্যে কৰাই দিছোঁ আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী চকীৰ শ্ৰদ্ধাৰ দিলীপ বৰা ডাঙৰীয়া। আমি তেখেতক এখন ফুলাম গামোচা প্ৰদান কৰিবৰ কাৰণে মই অমৰ বৰগোহাঁইক অনুৰোধ ৰাখিলোঁ। তাৰপিছতে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ বুঢ়াগোহাঁই ছাৰ, অন্যতম এজন আৰক্ষী বিষয়া, নেতাদুখী আৰক্ষী চকী। তেখেতক মই এখন এই ফুলাম গামোচা প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ ৰাখিলোঁ বুজুৰ্গ বন্ধুসকলক। আৰু লগে লগে আমাৰ আজি খেলখন পৰিচালনা কৰিবৰ কাৰণে যি কেইজন পৰিচালকক আমি দায়িত্ব প্ৰদান কৰিছোঁ, আমি তেখেতসকলক একোখনকৈ কৰিবৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ। গতিকে খেলুৱৈসকলক কৰ্মদনৰ পাছতে আমি তেখেতসকলক আগবাঢ়িম। গতিকেলৈ আমাৰ উদ্যোক্তাসকলক আগুৱাই থাকিবৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। আৰু মই লগে লগে আমাৰ আজি খেলখনি পৰিচালনা কৰিবৰ কাৰণে যিসকল পৰিচালকে দায়িত্ব লৈছে তেখেতসকলক আমাৰ শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ আৰু উদ্যোক্তাসকলক আগবাঢ়ি যাবলৈ অনুৰোধ ৰাখিছোঁ। আৰু প্ৰথমে মই শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে অনুৰোধ ৰাখিছোঁ স্পৰ্ট অফিচিয়েল হিচাপে আছে বুজু গগৈ ডাঙৰীয়া। তেখেতকো আমি চিনাকি কৰাই দিয়াৰ লগতে আমাৰ সন্মান প্ৰদৰ্শন কৰিছোঁ। আমি সকলোলৈকে পুনৰবাৰ শুভেচ্ছা তথা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ আনুষ্ঠানিকভাৱে শ্ৰদ্ধাৰ দুৱৰী ছাৰক বলটো ছুটিয়াই খেলখন উদ্বোধন কৰিবৰ বাবে ইতিমধ্যে খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন बॉल नीचे रखते हुए सेंटर लाइन के पास से बॉल नीचे फिर से बॉल अपनी पास पोजीशन अपने पास रखते हुए पुकुरी की ये 9 नंबर खिलाड़ी के पास बॉल इस समय अपनी राइट कॉर्नर से अटैकिंग बनाते हुए। और फाइनल स्टेज है, वो जानते हैं कि यहाँ के लोकल बॉल है, उनके पूरे सपोर्ट है। पुकुरी इस बार क्रॉस डाला लेकिन डिफेंडर मौजूद वहां क्लियरेंस करते हुए और इस बार हेडर से बॉल नीचे रखने में सफल। एक बार फिर से पानी दिहिंग के पास बॉल गंवाते हुए पानी दिहिंग फिलहाल पुकुरी बॉल अपनी पास चाहते हैं कि पुकुरी की सफल आए हैं और इस बार चलेंगे खिलाड़ी मौजूद थी से दूसरे फेज में पुकुरी की 5 नंबर खिलाड़ी बॉल और इस बार बॉल को निकालने
অভিনন্দন দে বন্ধু মই নিখিল দাক একদম শেষ হোৱাৰ আগত দিয়ে দিলোঁ পাৰ্টিটো খোৱাবা হাত চাপিয়ে তেওঁলোকক অভিবাদন জনাবলৈ অনুৰোধ ৰাখিছোঁ এয়া পানীডিঙি গাঁও পঞ্চায়তৰ ফুটবল দলৰ খেলুৱৈসকলক আমি মেডেল প্ৰদান কৰিছোঁ আমি আশা ৰাখিছোঁ তেওঁলোকৰ খেলুৱৈ জীৱন সফলতাৰে আগবাঢ়ক কঢ়িয়াই আনিব পাৰে আমাৰ আজি খেলখনত বিশেষভাৱে উপস্থিত হৈ আমাক উৎসাহিত কৰা ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ জিলা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত প্ৰণৱ চেতিয়া ডাঙৰীয়া এই প্ৰণৱ চেতিয়া ডাঙৰীয়াৰ যোগেদি আমি এই খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা প্ৰদান কৰিছোঁ মহোদয়ক এয়া ভৰক বন্ধুজক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বঁটা প্ৰদান কৰিছে গৌতম সন্দিকৈ ডাঙৰীয়াই আমাৰ সন্মানীয় নবীন গগৈ ডাঙৰীয়াৰ পৰা বঁটাটো গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ তেখেতসকলক প্ৰদান কৰা হৈছে নগদ 10,000 টকা আৰু এটি নগদ 10,000 টকা আৰু এটি ট্ৰফিয়ে তেওঁলোকক আজি এই সন্মান যচা হৈছে ৰাণাৰ্ছ আপ বঁটাটি প্ৰদান কৰা হৈছে গোহাঁই পুখুৰী গাঁও পঞ্চায়ত দলৰ অধিনায়ক শাখাসমূহ খেলুৱৈকে আমি আমন্ত্ৰণ জনাইছোঁ আজি তেওঁলোকক বঁটাটি প্ৰদান কৰিব আমাৰ সন্মানীয় কুশল দেউৰী ডাঙৰীয়াই তেওঁলোকক প্ৰদান কৰা হৈছে এখন নগদ 15,000 টকাৰ প্ৰাইজ মানি আৰু এটি সোণালী বঁটাৰে আমি সমূহ খেলুৱৈ তথা আজি প্ৰাক্তন বিধায়ক এই আন্তঃগাঁও পঞ্চায়ত ফুটবল প্ৰতিযোগিতাৰ স্ৰষ্টা আমি সমূহ কাৰ্যকৰ্তা আমি গোহাঁই পুখুৰী দলটিক